নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ সকলোৱে ভালে আছে। মোৰ বৰ্তমান ভালে। আৰু আজি ভিডিঅ'টো এইটো কাৰণে বনাইছোঁ যিহেতু বিহু পালেহি, তো পৰ্দাবিলাক ধুব লাগিব, কম্বলবিলাক ধুব লাগিব। সেইটো কাৰণে ধোৱা হোৱা নাই। আজি অকণমান ৰ'দটো ওলাইছে, সেইটো কাৰণে ধুও বুলি ভাবিছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকিব। এতিয়া মই ধুবৰ কাৰণে পৰ্দাকেইখন খুলি ল'ম, যিহেতু মই টিকিৰি মিকিৰিটো সেইটো কাৰণে ভালদৰে ঢুকি নাপাওঁ। সেইটো কাৰণে মই সোফাযোৰত উঠি মই পৰ্দাখিনি খুলি লৈছোঁ। আৰু পৰ্দাৰ ষ্টেণ্ডডাল লগাবৰ কাৰণে ইমান ট্ৰাই কৰিলোঁ, ইমান যুঁজিলোঁ, নাই মই লগাব নোৱাৰিলোঁ। সেইটো কাৰণে মই ষ্টেণ্ডডাল তেনেকৈ পেলাই দিলোঁ। আৰু পৰ্দাখিনি এতিয়া মই ধুনীয়াকৈ গোটাই লৈছোঁ। এতিয়া আৰু এখন খিৰিকী, এতিয়া এইখিনি পৰ্দাখিনি মই খুলি ল'লোঁ। এইখন খিৰিকীও ষ্টেণ্ডডাল ঢুকি নোপোৱাৰ কাৰণে পেলাই দিলোঁ। এতিয়া মেইন দৰ্জাখনৰ পৰ্দাবিলাক মই খুলি লৈছোঁ ধুনীয়াকৈ। নাই ইমান ট্ৰাই কৰিছোঁ, খোলেই নাখায়। এতিয়া অৱশেষত পৰ্দাৰ ষ্টেণ্ডডাল খোল খালে। তো এইখিনি পৰ্দাখিনি মই এই ষ্টেণ্ডডালো লগাব নোৱাৰা কাৰণে থৈ দিলোঁ। আৰু এখন দৰ্জা আছিলে, তাৰ পৰ্দাখিনিও মই একেলগতে খুলি ল'লোঁ। তাৰপিছতে মই একেলগত গোটাই এইটোত গামলাটোত মই এতিয়া ধুবলৈ লৈ যাম। ৱাশ্বিঙত দিলে যিহেতু পৰ্দাবিলাকো বেয়া হৈ যায়, আৰু তাৰ লগতে এইবিলাক খাওঁবিলাকৰ নিচিনা গোল গোল যিবিলাক আছে সেইবিলাকো বেয়া হৈ যায়, ভাগি যায়। সেইটো কাৰণে পৰ্দাবিলাক নিজে হাতেৰে ধুম বুলি ভাবিছোঁ। সেইটো কাৰণে বাহিৰত টেপ এটা আছে, তাতে পৰ্দাখিনি ধুনীয়াকৈ চাৰ্ফ দি পিনে তিয়াই থৈ দিম। তিয়াই থৈ অহাৰ পাছতে মেইন দৰ্জাখন চফা কৰি লৈছোঁ, যিহেতু তাত কিছুমান মকৰা জাল লাগি আছিলে আৰু ধূলি মাকতিবিলাক লাগি থাকে। সেইটো কাৰণে মই ধুনীয়াকৈ কাপোৰেদি মুচি দিছোঁ। যিহেতু মেইন দৰ্জাখন চফা হৈ থাকিলে মনটো ভাল লাগে, সেইটো কাৰণে মই চফা কৰি লৈছোঁ। এইবিলাক বহুত ধূলি ওলালে, তাৰপিছত ওপৰখিনি ভালদৰে ঢুকি নাপাওঁ। সেইটো কাৰণে যিমানখিনি ঢুকি পাওঁ সিমানখিনি মই মুচি লৈছোঁ ধুনীয়াকৈ। চাওকচোন, এতিয়া ওপৰখিনি ঢুকি নোপোৱাখিনি মই মুহুৱা এটা লৈ ধুনীয়াকৈ মুচি দিছোঁ। ইয়াত দেখা পাইছে, ধুনীয়াকৈ মই মুচি দিছোঁ। ফালে ধুনীয়াকৈ মুচি হৈ গ'ল। এতিয়া পিছফালৰখন মই ধুনীয়াকৈ মুচি দিম। তাতো বহুতো ধূলি মাকতি সোমাই আছিলে, সেই পিছফালৰখনো মই ধুনীয়াকৈ কাপোৰেদি মুচি দিলোঁ। তাৰপিছতে খিৰিকীবিলাকো ধূলি মাকতি লাগি আছিলে, তো সেইবিলাকো মই ধুনীয়াকৈ কাপোৰেদি মুচি দিছোঁ। যিহেতু লেতেৰা হৈ থাকিলে বহুতো বেয়া দেখি আৰু মনটো ভাল লাগি নাথাকে। মাজে সময়ে চফা কৰি থকা হয়, সেইটো কাৰণে ইমান এটা লেতেৰা নাই। যিহেতু ঘৰটোত কিন্তু বহুতো ধূলি ওলায়, সেইটো কাৰণে ধূলি ওলোৱাৰ কাৰণে খিৰিকীবিলাকৰ ফাকে ফাকে সোমাই যায়। সেইটো কাৰণে বহুত লেতেৰা দেখি চফা কৰোঁতে ইমান এটা টাইম নালাগিলে, যিহেতু মাজে সময়ে চফা কৰি থকা হয় ন, সেইটো কাৰণে। এতিয়া মই ভিতৰৰ খিৰিকীবিলাক মুচি দিম। যিহেতু ৰং কৰোঁতে এইবিলাক ৰঙো লাগি আছে, সেইবিলাক এতিয়া ভালকৈ নাযায় যিমান মুচিলোঁ। এতিয়া যোনবিলাক লেতেৰা হৈছে সেইবিলাকে মুচি দিছোঁ। আৰু এইবিলাক চাওকচোন কেনেকৈ মকৰা জালবিলাক লাগি থাকে, আৰু খিৰিকীবিলাক কাঠৰ হয়তো সেইকাৰণে গুণে খাইছে। আৰু মুচি থোৱাৰ পিছত এইফালে ডাইনিংখন চাওক লেতেৰা হৈ আছে। ইমানো লেতেৰা হোৱা নাই, যিহেতু মাজে সময়ে চফা কৰি থকা হয়, মুচি থকা হয়। হ'লেও বিহু বুলি ক'লে আৰু চফা হৈ থকাবিলাক লেতেৰা নিচিনাই লাগে। সেইটো কাৰণে সেইবিলাকো চফা কৰি দিলোঁ ধুনীয়াকৈ কাপোৰ এখনেদি মুচি। ইমান লেতেৰা নাই, হ'লেও ওপৰে মুচি দিছোঁ আৰু মনটোকে ভাল লাগে দিয়কচোন চফা হৈ থাকিলে। ডাইনিংখনো ধুনীয়াকৈ চফা কৰি হৈ গ'ল। আৰু তলত যোনখন গ্ৰাছমেট আছিলে সেইখনো মই চফা কৰি ল'লোঁ, যিহেতু ভাত খালে পৰি যায়, সেইটো কাৰণে সেইখনো চফা কৰি ল'লোঁ। আৰু লগতে কাপোৰ আৰু মানুহজনীও দুখনমান ধুই দিলে, যিহেতু মোৰ ভাগৰ লাগি গ'ল ধুই। তাইয়ে ধুই দিছে ধুনীয়াকৈ, আৰু তাইক ভিডিঅ' কৰি আছোঁ বুলি গমেই নাপায়। আৰু তাই ধুনীয়াকৈ ৰ'দতো দি দিলে, যিহেতু তিতি থাকিলে গধুৰ হৈ যায়। ইয়াত ধুনীয়াকৈ শাৰী পাতি মেলি দিছে, চাওকচোন ইমান ধুনীয়াকৈ। আৰু তাই খাবৰ কাৰণে মেগী আৰু কণী বনাই দিছে। আজি ভিডিঅ'টো ইমানে। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব।